খেলি আছে চাহ একদম চানা লুতুৰ পুতুৰ কুকুৰটা কৰবাৰ পৰা আহিছে গম নাপাওঁ আমাৰ নহয় কিন্তু আমি কুকুৰে ইয়াতে পোহা নাই ভিডিঅ' বনাওঁ মাথাই মাৰা নাই এইটো মাথা মাৰিব নালাগে অকল কেমেৰাটো ওলাই খালি বুকি যাব লাগে কি নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম আজি হৈছে 3 নম্বৰ ডে তো আজি কি ভিডিঅ' বনাম ভাবি পোৱা নাই মানে ৰাতিপুৱাৰ পৰা ইমানেই বৰষুণ দি আছে এতিয়াও গাড়ীতে বহি আছো মানে বাবুক স্কুলত লৈ আনিছিলো লৈ আনাৰ পৰা তাকো স্কুলত পঠাই দিলো কিন্তু মই গাড়ীতে বহি থাকিব লগা হৈ আছে ৰাতিপুৱাৰ পৰা ইমান বৰষুণ দিছে না এতিয়াও মানে খাৰাই নাই বৰষুণ তো যিকি নহওক আজি কি হয় নহয় মুঠৰ ওপৰত ভিডিঅ' বনাই যামেই আৰু না কি হয় নহয় আৰু বনাবলৈ ইউনিক বনাবলৈ চেষ্টা কৰিম কি কৰোঁ নকৰোঁ সকলো দেখুৱাই থাকিম তো ভিডিঅ'ত আপোনালোকে ভিডিঅ'ত পুৰা থাকি যাব মানে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু গাড়ীত বহি থাকিম তোৰ কাৰণে আহিলোঁ চাহ খাবা তথাপিও এনেকুৱা বৰষুণ দি আছে মইতো চাহ খাব নাপাম এই ঘৰটোৰ কাৰণে তো এতিয়া মই নিমকিহে খাম আৰু ইয়াতে দিনটো এনেকুৱা লাগি আছে যেন ৰাতিহে হৈ আছে বা আন্ধাৰ পুৰা এখন ভিডিঅ' যে কৰি আছোঁ লাইট জ্বলাই আছোঁ আৰু গাড়ীটো এইফালে ৰাখিছোঁ চাব বাবে তো টাইম পাছ আজি কেনেকৈ কৰোঁ কি ভিডিঅ' বনাওঁ মাথাই মাৰা নাই এইটো মাথা মাৰিব নালাগে অকল কেমেৰাটো ওলাই খালি বুকি যাব লাগে কি হয় নহয় দেখা যাব এডিট কৰা টাইমত যোৱাকালি মিলি কেনে গাড়ীটা কি মজাকে ধুলোঁ আৰু আজি বৰষুণ দি আছে পানী পৰি আছে মানে গাড়ী ধুলে এইটো দিবই আৰু মোৰ কিবা দুশ্মনী আছে নেকি নাজানো এইটোৰ কাৰণে পইচা দি ধুলে বহুত লছ হয় মোৰ একদম নকবি এইটোৰ কাৰণে ধুব ইচ্ছা নাযায় আৰু এতিয়া মই ৰাইট হেণ্ড দি ঘূৰাব নোৱাৰোঁ এইটো টাৰ্ণিং ল'ব লাগিব মই ৰাইট হেণ্ড দি ঘূৰাব নোৱাৰোঁ লেফ্ট হেণ্ড দি ঘূৰাব লাগিব এনেকুৱা অৱস্থা হৈ আছে পানী পৰিলে বিৰাট বেয়া লাগে ৰে গাড়ী ধোৱাৰ পিছত এইটো কাৰ লগত হয় কমেণ্টত জনাবচোন স্কুলৰ পৰা আহিয়ে এইফালে বেটা খাই আছে নটিছ আৰু এইফালে বহি কিনে কেৰেম খেলাই আছে মানে এইফালে মই আছিলোঁ মানে এই খেলাবই নোৱাৰে না কি কম্পিটিশ্যন মানে খেলালে কম্পিটিশ্যন হ'ব লাগে মানে পূৰা কম্পিটিশ্যন হ'ব লাগে দেখোন খেলি ভাল লাগে না এই মানে নাপায় শিকিব দিছোঁ কৰা চল্ল মৰ চল্ল আৰু একটা গুটিতে ক'তবা হাৰাই থাকিল বাকী যিয়ে নহওক খেলালোঁ আৰু একদম বগা হৈ গ'ল লম্পেনবিলাক মানে এতিয়া বহি খেলালে মানে ভাল নালাগে না আৰু এইটো অলপ অসুবিধা হৈ গৈছে এতিয়া বহি খেলালে ভাল নহয় অলপ কষ্ট লাগে এইটোৰ কাৰণে নেখেলিং এই মানে সৰু পোৱালিৰ দৰে খেলি আছে চাহ একদম চানা লুতুৰ পুতুৰ এই ঘৰৰ বাবুৰ লগত খেলি থাকক কেৰেম আৰু মই অলপমান দোকানত যাই আহোঁ কেৰেম খেলাই আহোঁ আৰু কালি যে নেগেলোঁ দোকানত মানে ইয়াক ৰ'ল খুৱাবলৈ তো আজি নিবই লাগিব মানে সি পূৰা মনত আছে তো ৰাতিপুৱাৰ পৰা কৈ আছে যে মোক নিব লাগিব তো আজি মাপ নহওঁ আৰু নিবই লাগিব তাক তো এই যে আমাৰ ৱালটো আছে এই বনটো পূৰা চাফা কৰি দিওঁ আৰু এইটো 5 দিনে হোৱা নাই আৰু এনেকুৱা হৈ গ'ল মানে গৰমৰ দিনত এইটো মানে বোন হয় না তো এইটো মানে সোনকালে কিবা হৈ যায় তো চাফা কৰিব লাগিব আৰু অলপ পিছত কেইদিনমান পিছত ৰ'দ যেতিয়া দিয়ে আপোনালোকক এটা বস্তু দেখাই দিম সেইয়া ফুল আছে আৰু সেইফালে এটা স্কুল আছে সেইফালে যাই মানে ফটো চটো উঠিব লাগিব মানে এনেকুৱা টাইমতে এইটোত এনেকুৱা ফুলৰ তলত ফটো উঠিব লাগে ই পূৰা মজাকৈ ঘুমাই আছিল মই চালা মাতি দিলোঁ না ইয়াক মাংস অলপমান অনা আছিল সেইটো মানে বনাব দিলোঁ এইফালে চাব পৰা গাহৰি মাংস পূৰা আৰু এইফালে ফল চব্জি আৰু অলপ ভাত মানে সি কৈ আছে অলপ ভাত খাবি পেটটা ঠাণ্ডা হোৱাৰ নিচিনা মানে মাংস দেখি মানে ভাতটা খায় নহ'লে এনেহ'লে নাখালে হয়নে নহয় নহয় দে মাংসটাহে অলপ খাবি ভাতটো যোৱাৰ নিচিনা কলো ক'ত এইগিলা দেখোন খালি তেল বনাইছা তই চব্জি এনেকুৱা একদম ফিনিছ বাবু কি খাব বাবু খাইছে অঁ বাবু খাইছে বাবু কি খালে ভাত খাইছে নেকি না ভাজা ভাত চব্জি চব্জিটো তো এতিয়া মজাকৈ মাংস খাম আৰু না তো একদম গাহৰি মাংস নাখা প্ৰায় এসপ্তাহ হ'ল তো আজি খাম আৰু মজাকৈ ইফালে আমাৰ ঘৰত 2 দিন আগৰ পৰা কি হৈছে এই কুকুৰটা কৰবাৰ পৰা আহিছে গম নাপাওঁ আমাৰ নহয় কিন্তু আমি কুকুৰে ইয়াতে পোহা নাই তো ইয়াতে আছে আৰু পূৰা ভাত চাত দি ৰাখি থৈ দিছোঁ যিহেতু ইয়াতে থাকে মানে এই বাৰাণ্ডাত থাকে কথা শুনে কিন্তু ক'তো কথা শুনে দেখ
তো যিমান দিনলৈকে ই থাকে আৰু ইয়াতে ৰাখি থৈ ভালকে খুৱাম মানে না ভালকে খুৱাম মানে কি আমাৰ এনে ভাত চাতগিলা অলপ অলপ খেলানি যায় গাহৰি খেদিয়া খায় তো সি পহৰা দি আহে না আছে কৰ কুকুৰ হয় নাজানো যদি ভিডিঅ'টো দেখি কোনোবাই চিন পাইছে ল'বা আহক ল'বা আহিলেও আহক নাহিলেও কথা নাই আমি মজাকে ইয়াক পুহি আছোঁ আৰু ভাত মাখি দিবা ক'লে যে এনেকে মাখে কি কম হাসি হাসি মাখি দি আছে মানে হাতটা অলপমান জ্বৰ নাপা আৰু যিকি নহওক কেইদিনমান এনেকৈ চলিব মাখে ভালকে চাওঁ চা নাই মই গৈছিলোঁ না ফটো উঠিবৰ কাৰণে এইফালে আহিম এইটো হৈছে স্কুল আৰু এইফালে ফটো উঠিবৰ কাৰণে বহুত বেছি মানে লোকেশ্যনটো মজা হৈ আছে এইয়া চাব পাৰে কি চূড়া এইটো কি চূড়া আছিল ৰাধা চূড়া এইয়া কি মজা হৈ আছে একদম বহুত বেছি ভাল লাগে আৰু এইবাৰ একদম চিনেমেটিকত ভিডিঅ' কৰিলোঁ কেনেকুৱা লাগিছে চাব পাৰে কি ভাল লাগে আৰু যদি গাছটা 4-5টা আৰু থাকিলে হয় কি মজা লাগিলে হয় দে এনেকুৱা সময়ত বহুত বেছি ভাল আৰু মানুহগিলা খালি দেখা পাই থাকোঁ মানুহগিলা ফটো উঠে ইনষ্টাগ্ৰামত ভিডিঅ' ফটো দেখা পাই থাকোঁ আৰু আজি ভাবিলোঁ ময়ো আহোঁ তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব একদম মজা জাগা ইয়াতে আহিলেও ফটো উঠিম বুলি কিন্তু ইয়াতে যি ৰিল বনাব লাগছে না যাবাই নাপাই আছোঁ আৰু মই যোনটো এইটো শ্বুট কৰি আছোঁ এডিট কৰি আপলোডো দিব লগা আছে ইয়াৰ কাৰণে যাব নাপাই আছোঁ ইমান ফটো ৰিল 2টা না 3টা বনালে অলৰেডি আৰু বোলে ৰিল লাগে হৈছে আৰু দে ই মানে চা আৰে তইতো কাৰব দিছে না কিয় কাৰব এইগিলা কাৰিব নাপায় দুখ পায় এইগিলা